everyone, welcome to my another study blog. 7:30 উঠি মুখ হাত ধুই তাৰপিছত মই গৰম পানীও কৰি লওঁ ৰাতিপুৱা মই 3 গিলাচ বা 4 গিলাচ মান গৰম পানী খাওঁ আৰু সেইবাবে গৰম পানীও আনি ললোঁ পানী আপোনালোকেও যোগাৰ কৰি ল'ব পাৰে টেবুলত তেতিয়া মানে সুবিধা হয় যে বাৰ উঠি থাকিব মন নাযায় কাৰণ ৰাতিপুৱাৰ সময়ত আমিতো পানী খাওঁই বেছিভাগে সো পানী টেবুলতে লোৱাটো বা দিনটোতো আপুনি যদি বটলত পানী থৈ দিয়ে তেতিয়াহলে মানে বাৰ উঠি থকা নহয় বা বেলেগ কামতটো যাবই লাগিব কিন্তু পানীখিনি ওচৰতে পালে অলপমান ভাল মই টেবুলত গ্লাছত বা বটলত মোৰ পানী থাকেই আৰু মই পঢ়াত লাগিলোঁ ৰাতিপুৱা আজি আসাম ইয়াৰ বুকৰ পৰা অলপমান পঢ়ি আছিলোঁ ইয়াত নেশ্যনেল পাৰ্ক আৰু ৱাইল্ড লাইফ চেঞ্চুৰীখিনি বহুত ভালকৈ দিয়া আছে ইয়াৰ পৰা চালে আৰু বেলেগৰ পৰা ইমান চাবলৈ দৰকাৰে নাই কাৰণ বহুত ধুনীয়াকৈ দিয়া আছে আৰু ইম্পৰ্টেণ্টবিলাক পইণ্ট চিষ্টেমত আপোনালোকে হাইলাইট কৰি যাব তাৰপাছত যোনবিলাক ইম্পৰ্টেণ্ট সকলোবিলাকতো ইম্পৰ্টেণ্ট নহয় আৰু অভয়াৰণ্যৰ যোনবিলাক চন আছে এইবিলাকতো ইমান বেছি ইম্পৰ্টেণ্ট নহয় ক'ত আছে বা কি স্পেচিয়েলিটি আছে নেকি সেই দুটাহে অলপমান বেছি ইম্পৰ্টেণ্ট এইকেইদিন বতৰটো অলপ ঠাণ্ডা কাৰণে ৰাতিপুৱা পঢ়ি ভালেই লাগে ৰাতিপুৱা যে উঠিব পৰা নাই সেইটোৱে অলপ বেয়া লাগি আছে কাৰণ এইকেইদিন ৰাতি শুতেই জানেনে বহুত দেৰি হৈ যায় আৰু ৰাতিপুৱা 6 ঘণ্টাৰ কমত মানে মোৰ চকুৱে নুখুলে আৰু খুলিলেও মানে একদম চকুটো বিষাই থাকিব তাতকৈ নুঠাই ভাল আৰু সেইবাবে অলপ দেৰিকৈ উঠোঁ আৰু ধৰি লওক 15 মিনিটছ মানটো মুখ হাত ধুওঁতে তাৰপিছত পানী গৰম কৰোঁতে গুচিয়ে যায় কাৰণ ৰাতিপুৱা পানীটো খাবই লাগিব তাৰপিছত অলপমান পঢ়ি ভাবিলোঁ চাহটো খাই লওঁ তাৰপিছত চাহ বনাবলৈ গ'লোঁ মই বেছিভাগ গ্ৰীণ টিয়ে খাওঁ চাহৰ লগত এক্সট্ৰাকৈ চেনি নাখাওঁ মানে বেলেগ বস্তুত এনেও আমি চেনি পায়ে যাওঁ মিঠা বস্তু খালে বা ব্ৰেড এইবিলাকৰ ব্ৰেড আজি ৰেড কালাৰ ব্ৰেড এটা এইটো ব্ৰাউন নহয় কিন্তু পুৰা ৰেড কালাৰ এটা আমি মালিগাঁৱত সেইদিনাখনে পাইছিলোঁ আমি ব্ৰেডটো লৈ আহিলোঁ তাৰ পাছতহে ঘৰত দেখিছোঁ ৰেড কালাৰ কি বা দিছিলে একো মানে ইনগ্ৰিডিয়েণ্টছবিলাক লিখা নাছিলে এই বেকাৰীখনৰ নিজৰে হয় ব্ৰেডৰ লগত অলপমান বাটাৰ লৈ ল'লোঁ তাৰপিছত চাহ অলপ মই গ্ৰীণ টিৰ পাতবিলাক চেকি নিদিওঁ মানে চাহ খাই থাকিলে নিজে নিজে আৰু অলপ ফ্লেভাৰটো আহিব নিচিনা লাগে সেইবাবে মানে আৰু মানে চাহ খাই থাকিলে তলফালে গ্ৰীণ টিৰ যোনবিলাক পাত সেইবিলাক পৰি যায় সৰুৰ পৰাই মই ব্ৰেড আৰু বাটাৰ থাকিলে বিৰাট ভাল পাওঁ ৰাতিপুৱা খাই কিন্তু আজিকালি ময়দা বুলি অলপমান বাদ দিছোঁ আজি অলপ মোৰ চৰ্দি লাগি আছে মাতটো অলপমান গম পাব আপোনালোকে কৈছিলে ফুল ব্লগ দিবলৈ মানে দিনটোৰ মই গোটেই টাইম মেনেজমেণ্ট কেনেকৈ কৰোঁ সেইবাবে মই আজি ফুল ব্লগে দিছোঁ আপোনালোকক কেতিয়া কি কৰোঁ আৰু আপোনালোকে যদি ভাল পায় তেনেহ'লে ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'বিলাক চাই থাকিব টাইম মেনেজমেণ্টটো সকলোৰে বেলেগ বেলেগ হ'লেও মই কেনেকৈ টাইম মেনেজমেণ্ট কৰোঁ সেইটো অলপমান দেখুৱাম আজিৰ দিনটোত এনেই ব্লগ বনাইছিলোঁ সদায় কিন্তু আজি মানে আৰু অলপ বেছিকৈ দেখুৱাম যে কি কোন টাইমত কি কৰোঁ এতিয়া ৰাতিপুৱা উঠোতেতো আজি দেৰি হ'ল চ' মানে ইমান ৰাতিপুৱা পঢ়িবলৈ টাইম নাপালোঁ এতিয়ালৈকে মোৰ এতিয়া বাজিছে আপোনালোকক দেখুৱাওঁ এয়া 9:43 আপোনালোকে দেখিছে এতিয়া হ'ল 9:43 আৰু এতিয়ালৈকে মোৰ এয়া 1 ঘণ্টা 13 মিনিটছ হৈছে পঢ়া তাৰপিছত এতিয়া মই গা ধুব যাম গা ধুই তাৰপিছত বিচনাবিলাক পাৰাই নাই অকল ৰাতিপুৱা চাহ খাইছোঁ পানী খাইছোঁ এতিয়া জাষ্ট গা পা ধুই তাৰপিছত পটাপট কামবিলাক কৰোঁ তাৰ পাছতহে পঢ়িবলৈ বহিম আজি ভাত বনাবলৈ ইমান নাই ৰাতিয়ে মাংস বনাই থোৱা আছে সেইখিনি এতিয়া গৰম কৰিব লাগিব গৰম কৰি ভাত বনাই ভাতটো জল্দিয়ে খাম দিনত ইমান বনোৱা মেলা কৰি নাথাকোঁ কাৰণ গৰম লাগে বেছি এতিয়া মানে পটাপট মই গাটো ধুই আহোঁ আৰু কিবা কিবি চাফা তাফা কৰোঁ তাৰপিছত ভাত খাই তাৰ পাছতহে পঢ়া ষ্টাৰ্ট দিম
ৰাতিয়ে মটন বনাইছিলোঁ আৰু ৰাতিৰ বাকী আছিলে সেয়ে গৰম কৰিলোঁ আৰু আজি নতুন এটা টেকনিকত মই পাপৰ বনাইছোঁ মই এটা ইউটিউব ভিডিঅ'তে দেখা পালোঁ মোৰ সদায় মানে পাপৰখন জুইত যেতিয়া পুৰো নহয় তাৰমানে পুৰি যায় বেছিকৈ আৰু সেইবাবে এইটো টেকনিক মই দেখা পালোঁ ইউটিউবতে আৰু ভাবিলোঁ পুৰি চাওঁ সেনেকৈ মানে প্ৰথমত মোৰ অলপ এটা প্ৰব্লেম হ'ল মানে জুইটো অলপ বেছিকৈ লৈ দেখিছে অলপ পুৰি গ'ল তাৰপিছত পিছৰখন মই পুৰোতে অলপমান বেলেগ এটা টেকনিক ল'লোঁ মানে জুইটো একদম কমাই দিলোঁ তাৰপিছত পাপৰখন দেখিছে পুৰা ডাঙৰ পাপৰ যোনখন সেইবাবে কিনাৰটো অলপমান কেঁচা হৈ থাকে সেইবাবে এনেকৈ মানে জুইত চাৰিও চাইডৰ এনেকৈ ধুনীয়া লাহে লাহেকৈ সেকি দিলোঁ আৰু পাপৰখন ইমান ধুনীয়া হ'ল আৰু পাপৰখন মানে পুৰা পুৰি যোৱা নাই একদম পাৰফেক্ট হৈছে আপোনালোকেও এনেকৈ বনাই চাব পাৰে আগতে মইতো ডাইৰেক্ট কিছুমানে বনায়ো চাগে কিন্তু মইতো ডাইৰেক্ট গেছতে পুৰিছিলোঁ তেতিয়া মানে বেছিকৈ পুৰি যায় অলপমান আৰু ঢিল নহ'লে বা ক'ৰবাত নিসিজাকৈ থাকি যায় মানে অলপ কেঁচা কেঁচা টাইপ লাগে দাঁতত লাগি ধৰে সেইবাবে এনেকৈ পুৰিলে মানে বিৰাট ধুনীয়া হয় চাৰিও চাইডে ধুনীয়াকৈ হৈ যায় আৰু যদি অলপমান বাকী থাকেও পিছত মানে ডাইৰেক্ট জুইতো দিব পাৰি মই অলপমান দিছিলোঁ কিন্তু পাপৰখন বিৰাট ভাল হৈছিল সেয়া খালোঁ মাংস পাপৰ আৰু ভাতেই বেলেগ একো বনোৱা নাই আমি দুটাই থাকোঁ কাৰণে অলপমান ভালো হয় ধৰি লওক ডাঙৰ কোনো মানুহ নাই গতিকে সি যি খাম বুলি কয় মই সেয়াই বনাওঁ যদি মানে বেছি খাব খোজে কেতিয়াবা বেছিকৈও বনাওঁ চব্জি কিন্তু কেতিয়াবা যদি সি কয় নাখাওঁ ইমানকৈ তেতিয়া চিম্পলকৈ আমি খাই থৈ দিওঁ দুটা মানুহে যেতিয়া ইমান টাইম নাযায় খাওঁতে আৰু মাজে মাজে কেতিয়াবা মাছ আনিলে ধৰক অলপ বেছি টাইম যায় এতিয়া চাওকচোন এতিয়া ক্লক দেখিছেনে ওপৰত ক্লক 1:28 হৈছে আৰু মোৰ 1 ঘণ্টা 28 মিনিটেই হৈছে পঢ়া তাতে খালি 32 ছেকেণ্ড ইয়াত 41 ছেকেণ্ড দেখিছেনে পুৰা মিলি আছে তাৰপিছত মই মানে ভাত চাত খাই অলপমান ৰেষ্ট ল'বলৈ মন গ'ল ৰেষ্ট ল'লোঁ তাৰপিছত আকৌ 4:55লৈকে পঢ়িলোঁ ব্যায়াম কৰাৰ টাইম হ'ল আৰু ভাবিলোঁ অলপমান য়োগা কৰি লওঁ পুৰা 1 ঘণ্টা ব্যায়াম কৰিলোঁ 6টা বাজিলে এয়া দেখিছে আপোনালোকে ক্লকত হেল্ল' এভৰিৱান এতিয়া বাজিলে 6টা আৰু মোৰ পঢ়া হ'ল আপোনালোকক দেখুৱাইছোঁ এয়া 3 hours 26 minutes পঢ়িলোঁ এতিয়া 6টা বাজিলে তাৰ পঢ়ি পিনে অলপমান ব্যায়াম কৰিলে অলপ গাটো ভাল লাগি থাকে আৰু ধৰি লওক একেলেঠাৰে টেবুলত বহি থাকিলেও অলপ ডিঙি চিঙি বিষ হয় সেইবাবে অলপমান ব্যায়াম কৰিলোঁ এইখিনি এসপ্তাহমান হ'ল মই ব্যায়ামটো আগতেতো কৰিছিলোঁৱে ধুনীয়াকৈ মনত আছে মোৰ ব্যায়ামবিলাক তাৰপিছত সেইবিলাকে মই অলপ দেৰি 1 ঘণ্টামান কৰোঁ এইকেইদিন মানে কণ্টিনিউ কৰি আছোঁ এসপ্তাহমান হ'ল আৰু গাটো ভালো লাগি থাকে সেয়াই মই আজি আপোনালোকক দেখুৱাই আছোঁ কিমান দেৰি কি পঢ়ি আছোঁ মই মাজে মাজে মানে একেলেঠাৰিয়ে ধৰি লওক 2 ঘণ্টামান বহি নাথাকোঁ মাজে মাজে পটককৈ 10 মিনিটৰ কাৰণে উঠি দিওঁ সেইকাৰণে চিৰিয়েলি মই পঢ়া নাই কাৰণে এতিয়ালৈকেতো 6টা বজালৈকে বহুত দেৰি হৈ যাব লাগিছিলে কিন্তু মই একেলেঠাৰিয়ে নপঢ়োঁ কাৰণ মাজে মাজে কিবা এটা কাম ওলালে পটককৈ উঠি দিওঁ বা কাম নোলালেও মানে একেলেঠাৰিয়ে পঢ়িব মই বেয়া পাওঁ মাজে মাজে ব্ৰেক থাকিলে ভাল লাগে অলপমান সময় উঠিলোঁ অলপমান বিচনাতে বহিলোঁ সেনেকুৱা টাইপত অলপমান মাজে মাজে মোবাইলো টিপোঁ এনেকৈ পঢ়ি আছোঁ এতিয়া 3.5 ঘণ্টা হ'ল এতিয়া অলপমান 6টাৰ পৰা ৰেষ্ট ল'ম চাহ তাহ খাম তাৰপাছত আকৌ পঢ়া ষ্টাৰ্ট দিম কোনোবাই সুধিছিলে মোক চিটেট পেপাৰ 1ৰ কথা চিটেট পেপাৰ 1 মই দিয়া নাই ছেকেণ্ড পেপাৰটোহে দিছিলোঁ পেপাৰ 2 যোনটো ইউপিৰ যোনটো পেপাৰ সেইটো দিছিলোঁ মই এলপিৰটো দিয়া নাই এলপিৰ মানে ছাবজেক্টবিলাক অলপমান বেলেগ হয় ধৰি লওক এনভাইৰনমেণ্ট আছে তাতে 30 মাৰ্কছ তাৰপিছত CDP তাৰপিছত মেথমেটিক্স আৰু ইংলিছ আৰু হিন্দী আছে চাগে এইকেইটা অলপমান মানে বেলেগ ছাবজেক্ট হৈ যায় মই দিয়া নাই যিহেতুকে কিন্তু আপোনালোকে ইউটিউব ভিডিঅ'ৰ পৰা চাব পাৰে কাৰণ এতিয়া 1 মাহে আছে অকল 1 মাহত ইমান বেছি কিতাপ পঢ়িবলৈ আপোনালোকে টাইম নাপাব এতিয়া ইউটিউব ভিডিঅ' চোৱাটোৱে মই বেষ্ট বুলি ভাবোঁ প্ৰিভিয়াছ ইয়েৰ যোনবিলাক প্ৰিভিয়াছ ইয়েৰৰ 10 years মানৰ কিতাপো পায় ফ্লিপকাৰ্ট এমাজনত কিন্তু আপোনালোকে ইউটিউবতো চাব পাৰে এইকেইদিন আৰু বেছি টাইম নাপাব কিতাপ পঢ়ি থাকিব গতিকে মানে আপোনালোকে ইউটিউব ভিডিঅ' ফ'ল' কৰিব পাৰে কিন্তু বহুত বেছি টানো নহয় যদি এইকেইদিন ভালকৈ পঢ়ে তেতিয়াহ'লে হৈ যাব ক্লিয়াৰ বহুত বেছি মাৰ্কছ নাবাঢ়িলেও
ক্লিয়াৰটো ধুনীয়াকৈ হৈ যাব। আৰু মই এইকেইদিন মানে দিনত বেছিকৈ পঢ়িছোঁ, ৰাতি মানে সোনকালে শুই দিওঁ। কাৰণ ৰাতি যেতিয়া মানে মই ভাত বনাব লওঁ, ভাত বনাওঁতে ধৰি লওক ভাত বনোৱা আৰু খোৱা মেলি 2 ঘণ্টামান গুচি যায়। তাৰপিছত মানে বেছি টাইম নাপাওঁ, সেইকাৰণে দিনটো মানে অলপমান দীঘল আজিকালি গৰম দিন, আৰু দিনত ভালকৈ পঢ়ি থাকিব পাৰি। এতিয়া মোৰ হ'লেও এইকেইদিন অলপমান উঠাত দেৰি হৈছে কাৰণে দিনত বহুত বেছি হোৱা নাই পঢ়া। অলপমান যদি আৰু সোনকালে উঠিব পাৰোঁ তেতিয়া মানে মই আৰু বেছিকৈ পঢ়িব পাৰিম। ধৰি লওক এইকেইদিন কেতিয়াবা মাজে মতে কালি হৈছিলে 6.5 ঘণ্টা, আজি আকৌ 6:30 উঠিছিলোঁ। তাৰপিছত আজি অলপ দেৰি হৈ গ'ল, মানে চেষ্টা কৰি আছোঁ সোনকালে টাইমটো যাতে সোনকালে উঠিব পাৰোঁ, তেতিয়া টাইমটো অলপ আৰু বেছি হ'ব। এতিয়া আকৌ অলপমান এতিয়া মই ৰেষ্ট লৈ চাহ খাই তাৰ পাছত আকৌ পঢ়িম। তাৰপিছত চাহ তাহ খাই মেলি 7:30 বাজি গ'ল, আৰু 3.5 ঘণ্টাৰ ওচৰা-ওচৰি পঢ়া হৈছে আজি দিনটোত। আৰু আকৌ মই আৰম্ভ কৰিলোঁ নেক্সট ষ্টাডি স্লট। আপোনালোকে এইকেইদিন এটা প্ৰায়ৰিটি ছেট কৰক যে মোৰ লাইফত লাগে কি, মানে মেইন আমাৰ কামটো ঢেৰ থাকে। ধৰি লওক আমাৰ বেবীক চাব লাগিবই, সেইটো আপোনালোকৰ একদম প্ৰায়ৰিটি হয়েই, কাৰণ সৰু কেঁচুৱা আছে বহুতৰে, সেইটোতো ইম্পৰ্টেণ্ট কামেই। আৰু ঘৰত ভাত বনোৱা, কিছুমানৰতো আৰু বহুত মানুহ থাকে, সকলোৰে বাবে ভাত বনোৱা অলপমান দিগদাৰ হয়, কিন্তু সেইটোতো আমাৰ প্ৰায়ৰিটি হ'বই লাগিব। আৰু যদি মানে আপোনালোকে সেনেকৈ আছে, বা যদি আপুনি ক'ৰবাত বেলেগত আছে বা আপোনাৰ বিয়া হোৱা নাই, তেতিয়াহ'লে এইকেইদিন পূৰা প্ৰায়ৰিটি ছেট কৰক যে মই চাকৰি পাবই লাগিব, আৰু মানে টাইমটো কামবিলাক জল্দি কৰিবলৈ চেষ্টা কৰক। মানে দিনটোত ধৰি লওক 1 ঘণ্টা উলিয়ালে, আকৌ আপুনি কাম কৰিলে, আকৌ 1 ঘণ্টা উলিয়ালে, সেনেকৈ 1 ঘণ্টাকেই আপোনালোকৰ দিনটোত বহুত পঢ়া হৈ যাব। গতিকে এটা নিজৰ প্ৰায়ৰিটি বনাওক যে মোৰ চাকৰিটো পাব লাগিব। কাৰণ মই মোৰ আগৰ এক্সপিৰিয়েঞ্চৰ পৰা আপোনালোকক কৈছোঁ, বহুত কম নম্বৰৰ কাৰণে যেতিয়া থাকি যায় তেতিয়াহ'লে মনটো বহুত বেছি বেয়া লাগে। সেইবাবে মানে নিজৰ প্ৰায়ৰিটি ছেট কৰক আৰু বেছিৰ পৰা বেছি মাৰ্কছ পাবলৈ চেষ্টা কৰক। এতিয়া 4:17 হ'ল, আৰু মোৰ ডিনাৰ বনালোঁ। আজি ভাত, তাৰপিছত স্কোৱাছ ভাজি আৰু কণী ভাজিলোঁ অলপমান। মই অলপমান ৰুটিয়ে খালোঁ। আৰু ৰাতি ভাত বনাই থাকিলে ইমান গৰম লাগে, সেইবাবে গাটো অলপমান ধুই দিলোঁ। কিন্তু গা ধুলে মোৰ কি হ'ব, ৰাতি সদায় মানে চৰ্দি লাগি যায়। দেখিছে চৰ্দি মোৰ মাতত, আপোনালোকে গম পাইছে। আৰু আজি 5 ঘণ্টাহে কমপ্লিট হ'লেও ভিডিঅ'টো দি দিলোঁ, আৰু 6 ঘণ্টা কমপ্লিট কৰিব নোৱাৰিলোঁ। আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। আজিলৈ আহিছোঁ, গুড নাইট, আৰু সকলোৱে পঢ়া শুনা কৰি থাকক। বাই বাই।